সমগ্ৰ দেশৰ লগতে শিৱসাগৰত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰিচৌকা য়ং ক্লাবৰ সদস্যসকলে গছপুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰকাৰৰ গছপুলি যেনে বকুল, জলফাই, বেল ইত্যাদি গছপুলি ৰোপণ কৰিছে বৰিচৌকা য়ং ক্লাবৰ সদস্যসকলে। পাথৰিঘাট PHC কেম্পাছ, পথৰুঘাট শ্বহীদ বেদী চৌহদ আৰু শিৱসাগৰ টাংলা পথৰ দুয়োকাষে বৰিচৌকাৰ লগতে MPK পথৰ দুয়োফালে এই গছপুলি ৰোপণ কৰা পৰিলক্ষিত হৈছে। সভাপতি মহানন্দ ভট্টা আৰু সম্পাদক জহিৰুল ইছলামে জনাইছে যে এতিয়ালৈকে তেওঁলোকে 200ৰো অধিক গছ ৰোপণ কৰিছে অঞ্চলটোত। এই কাৰ্যসূচীত ডক্টৰ আব্দুল ৱাদুদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা উপস্থিত থকাৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। বৰষুণৰ বতৰতো আমি জাম গছ ৰুই আছোঁ এতিয়া। পবিত্ৰ ৭৯তম ৭৯ সংখ্যক ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস উদযাপন কৰা হৈছে সমগ্ৰ ভাৰতবৰ্ষতেই। আমাৰ অসমৰ দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটতো এই উৎসৱটি পালন কৰা হৈছে। পথৰুঘাটীয়া ৰাইজে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত পতাকা উত্তোলন কৰিছে। মন্দিৰ, মছজিদ, শিক্ষানুষ্ঠান, ক্লাবঘৰ ইত্যাদি বিভিন্ন ঠাইত এই উৎসৱৰ উদ্দেশ্যে পতাকা উত্তোলন কৰা হৈছে। আৰু ছাত্ৰ ছাত্ৰী, সাধাৰণ ৰাইজ, শিক্ষক বা সমাজৰ মুৰব্বীসকলে আমাৰ ভাৰতৰ স্বাধীনতাৰ সময়ত যিসকলে আত্মবলিদান দিছে তেওঁবিলাকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু লগতে আজি সংকল্প লৈছে যে তেওঁলোকে এই ধৰণে কাম কৰিব যে ভাৰতবৰ্ষৰ বা অসমৰ বা আমাৰ জিলাখনৰ তথা আমাৰ পথৰুঘাট অঞ্চলৰ উন্নতি হোৱাকৈ তথা শৈক্ষিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সকলো দিশতে তেওঁলোকে অগ্ৰগতি বা উন্নতি কৰিব পৰাকৈ কাম কৰি যাব, ইয়াৰ সংকল্প লৈছে। ইয়াৰ মাজতে পৰিৱেশ সংৰক্ষণৰ কাৰণে বা বৰ্তমানৰ পৰিৱেশৰ যিটো অৱক্ষয় হৈছে, বিভিন্ন ঠাইত গছ বিৰিখ নোহোৱা হৈছে, গাড়ীৰ পৰিমাণ বঢ়াৰ লগে লগে কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইডৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে বায়ু প্ৰদূষণ হৈছে। তাৰ উপৰিও বিভিন্ন ডাঙৰ ডাঙৰ গছবিলাক বিভিন্ন উদ্দেশ্যত কাটি নোহোৱা কৰাৰ ফলত বৰষুণৰ পৰিমাণ কমি গৈছে। এই আটাইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি পথৰুঘাট ঐতিহাসিক পথৰুঘাটৰ বৰিচৌকাৰ য়ং ক্লাবৰ উদ্যোগত আজি এটা মহান অনুষ্ঠান ৰূপায়ণ কৰা হৈছে। সেয়া হৈছে গছ ৰোপণ অনুষ্ঠান। ইয়াত বকুল গছ, জলপাই গছ আৰু অন্যান্য গছবিলাক ৰোৱাৰ ব্যৱস্থা কৰা হৈছে। বৰিচৌকা য়ং ক্লাবৰ সদস্যসকলে, সভাপতি তথা শ্ৰদ্ধেয় সম্পাদক আৰু অন্যান্য সদস্যসকলে আজি এই কাৰ্যসূচী ৰূপায়ণৰ কাৰণে বিভিন্ন গছপুলি ইয়াতে আনি জমা কৰিছে। আৰু লগতে পথৰুঘাটৰ, বিশেষকৈ পথৰুঘাটৰ যি আমাৰ শ্বহীদ বেদী আছে, পথৰুঘাটৰ যি ৰণৰ স্থান আছিল তাত নিৰ্মিত কৰা যি শ্বহীদ বেদী আছে, শ্বহীদ বেদীৰ এটা পৰিৱেশত সুন্দৰকৈ কিছুমান গছপুলি ৰোৱাৰ ব্যৱস্থা আপোনালোকে কৰিছে। আৰু সেইকাৰণে আমি বৰিচৌকা য়ং ক্লাবৰ সদস্যসকলক আজিৰ এই পবিত্ৰ দিনত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে ইতিমধ্যে 200ৰো অধিক গছ ৰোৱা বুলি আমাৰ আগত ব্যক্ত কৰিছে। বহুদিন আগৰ পৰাই তেওঁলোকে এই কাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব বুলি সংকল্প লৈছে। আজিৰ তাৰিখত, আজি এই পবিত্ৰ উৎসৱত, ইণ্ডিপেণ্ডেন্স ডেৰ এই পবিত্ৰ উৎসৱৰ দিনাখন ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ যি উৎসৱ, তাৰ পৰিপ্ৰেক্ষিতত, তাৰ উপলক্ষত এই গছপুলি ৰোৱাৰ লগতে তেওঁলোকে পিছলৈও ৰুব বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, যেনে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় বা মছজিদ প্ৰাংগণ, কোনোবা ডাঙৰ ৰাজহুৱা পুখুৰী, এইবিলাকত তেওঁলোকে গছ ৰুবলৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে আমি তাক শুভেচ্ছা জনাইছোঁ। তেওঁলোকক আমি আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ মাধ্যমেৰে পৰিৱেশত অক্সিজেনৰ পৰিমাণ নিশ্চয়কৈ বাঢ়িব। গছৰ ছাট, এই পাৰ্কত ল'ৰা ছোৱালীসকলে যেতিয়া খেলিবলৈ আহিব তেওঁলোকে ইয়াৰ পৰা নিশ্চয় সুফল লাভ কৰিব। আৰু ফলৱান গছ ৰুইছে তেওঁলোকে। এই ফলৱান গছৰ যেনে জলপাই, বিভিন্ন আমলখি গছবিলাক ৰুইছে। আৰু তাত সৰু ল'ৰা ছোৱালীসকল বা অন্যসকল মানুহে মুখত ল'লে তাৰ পৰা উপকৃত হ'ব, এইটো আমি আশা ৰাখিছোঁ। এটা ফৰ্মুলা আছে গছ ৰোপণ কৰোঁতে সদায় ফলৱান আৰু মূল্যৱান এই দুটা গছ ৰুব লাগে বুলি কোৱা হয়। ফলৱান গছ হ'লে তাৰ পৰা মানুহে বা চৰাই চিৰিকটিবিলাকে খাব পাৰে বা জীৱ জন্তুৱে তাৰ পৰা কিছু সোৱাদ ল'ব পাৰে।
2 নম্বৰ হ'ল মূল্যৱান গছ হ'লে তাক ডাঙৰ হোৱাৰ পিছত বিক্ৰী কৰি তাৰ পৰা মূল্য পাব পাৰে। গতিকে মই আশা ৰাখিছোঁ এওঁলোকে অন্যান্য গছৰ লগতে ফলৱান আৰু মূল্যৱান গছো ৰোৱাৰ এটা ব্যৱস্থা কৰিব আৰু আশা ৰাখিছোঁ ভৱিষ্যতে তেওঁলোকে এই কাম য়ং ক্লাবৰ উদ্যোগত কৰি যাব।